নমস্কাৰ, ৱেলকাম টু মাই চেনেল জিন্টুজ ব্লগ। এতিয়া বৰ্তমান 7:15 হৈছে। মই এতিয়া জিম যাব লৈছোঁ। মইনো কোনটো জিমলৈ যাওঁ আপোনালোকক এইটো ব্লগৰ দ্বাৰা দেখাব চেষ্টা কৰিছোঁ। কিমান দূৰ দেখাব পাৰোঁ চাই লওঁ, ব'লক। এতিয়া ওলাই আহিলোঁ জিমলৈ বুলি। লগৰ এটা যাম বুলি কৈছে, তালৈকে বাট চাই আছোঁ। এতিয়া ব'লক আমি ৰাওনা হওঁ। তেল পাব লাগিব। Media পাওঁহি আৰু সুন্দৰ পৰিৱেশ পাই গ'লোহি। দীপক দা জিম ফাইনেলি পালোহি দীপক দা জিম। এতিয়া যাব লাগে আৰু। এতিয়া এইবোৰ জিমৰ বস্তু লৈ আহিছোঁ, পানী বটল, তাৰপিছত টাৱেল। এতিয়া দীপক দা জিম যাব লাগে। মন্দিৰ সৰু এতিয়া এই জিমৰ মৰমৰ প্ৰচাৰ আমাৰ ধ্ৰুৱদাই এই শৰীৰ চৰ্চাৰ ওপৰত কিবা এটা টিপছ এটা দিব, আপোনালোকে শুনিব। নমস্কাৰ। শৰীৰ চৰ্চা বিষয়টো কি ক'ম, শৰীৰ চৰ্চা সকলো ল'ৰাই কৰিব লাগে। শৰীৰ চৰ্চা যদি ভালদৰে কৰা হয় তেতিয়া চবৰে বডি ঠিক থাকে, ধুনীয়া থাকে আৰু খোৱা খাদ্যখিনিও ভালকৈ খাব পাৰি এতিয়া ল'ৰাবোৰে। আৰু ধৰা আজিকালি ধৰা দেখিছে আৰু মানুহবোৰৰ ব্যায়াম নকৰা মানুহবোৰৰ পৰকনে কিবা এটা বেমাৰ চেমাৰো বা চান্স আছে। সেইবুলিকে নকওঁ যে শৰীৰ চৰ্চা কৰিলে যে বেমাৰ নহ'ব, কিন্তু নিজৰ শৰীৰ হোৱাটো ভাল। মই সেইটোকে কওঁ যে ল'ৰাবোৰক লগ পালে যে শৰীৰ চৰ্চা কৰা, নিজক আধা ঘণ্টা এটা সময় ওলাই কাইলৈ দিয়া। আৰু জিমৰ এইটো সময়সূচীটো অকণমান জনাই দিব। সময়টো এতিয়া ধৰা যিহেতু আপোনাৰ কৰোণাৰ যিটো হেৰি চলি আছে, টাইমটো ৰাতিপুৱা 6টাৰ পৰা 11টালৈকে আৰু আবেলি 4টাৰ পৰা 6টা 8টাত বনাই কৰি দিছোঁ আৰু ইমানেই টাইমটো দিছোঁ। ধন্যবাদ। Two, three, 4, 5, 6. Out of the idea. 7. We are heroes tonight. We will fly above the sky. We are heroes. জিমটোত সকলো ধৰণৰ ব্যৱস্থা আছে। ইয়াত এইটো টয়লেট আছে, এইটো জেন্টছৰ টয়লেট, সকলো ধৰণৰ ব্যৱস্থা আছে ইয়াত। এইফালে লেডিছৰ কাৰণে ইয়াত অলপ সোমাই আছে।
এতিয়া আমাৰ মাজত উপস্থিত হৈছে আমাৰ অসম তথা আমাৰ ডিমৌবাসীৰ কাৰণে আমাৰ ডিমৌবাসীৰ গৌৰৱ মিষ্টাৰ ইউনিভাৰ্ছ আমাৰ দীপক গগৈ ডাঙৰীয়া। এয়া মাজত আমাৰ দীপক গগৈ ডাঙৰীয়া। চাওক এতিয়া দীপক গগৈ ডাঙৰীয়া আপোনাক এতিয়া জিম কৰিলে মানুহৰ কি হয়? জিম কৰিলে আচলতে ভালেই হয়, ইমিউনিটি চিষ্টেম ভাল হ'ব, লগতে ফিজিকটো ভাল থাকিব, লগতে ফিজিক ভাল থকাৰ দৰে মনো ভাল থাকিব। আৰু একচুৱেলি এনেকুৱা হয় মানে আজিকালি মানে জিম কৰিলে মানে নিজৰ শৰীৰটো বিকাশ ঘটাৰ লগে লগে মানে মন মগজুবিলাকৰ বিকাশ ঘটে, পাৰ্চনেলিটি ডেভেলপ, ব্যৱহাৰ, মেনাৰ্ছ এইবিলাক এভৰিথিং মানে ডেভেলপ হৈ গৈ থাকে। গতিকে জিম কৰাটো নিশ্চয় সকলোৰে বাবে মংগলজনক। আৰু অসমত এতিয়া বহুত বেছিকৈয়ে মানে জিমৰ প্ৰভাৱ পৰিছে। জিমলৈ যোৱাটো মানে এটা ফেশ্বনো হৈ পৰিছে আৰু লগতে নিজৰ শাৰীৰিক মানসিক সকলোবিলাক বিকাশ ঘটিছে। আৰু জিম মানে এজন মানুহে পাৰফেক্ট টাইম কিমান কৰিব লাগে? আচলতে সকলো মানুহে জিমৰ কথা ক'লে মানে কিছুমান মানুহে জিমৰ কথা ক'লে মোৰ ওচৰত সময়ে নাই। আচলতে সময়টো নিজৰ বস্তু, গতিকে একেবাৰে নোৱাৰিলেও 20 মিনিটছ কৰিব লাগে। আৰু এতিয়া এই জিমটো খোলা কিমান বছৰ হ'ল? আচলতে এয়া এক ডাঙৰ দীৰ্ঘ ভ্ৰমণ হয়, এইটো এটা বহুত দীঘলীয়া ভ্ৰমণ। মইতো সৰুৰে পৰাই কৰোঁ, কৰি অৱশেষত এয়া মানে 25 বছৰৰ এইটো এটা ফচল হয়। আৰু নতুনকৈ যিটো এইখিনি বস্তু দেখা পোৱা গৈছে বা বিল্ডিং দেখা গৈছে, এইটো 2018 চনত এইটো হৈছে সম্পূৰ্ণ বিল্ডিঙৰ সৈতে বস্তুৰে সৈতে। কিন্তু আকৌ পুনৰ আমি এতিয়া 2 মাহৰ আগত নতুন বস্তু চিফ্ট কৰিছোঁ আৰু মই ভাবিছোঁ আমাৰ হৈ গৈছে, ইয়াতকৈ আৰু মডাৰ্ণ নকৰিলেও হ'ব। এয়াই মানে যথেষ্ট বুলি ভাবিছোঁ। ধন্যবাদ গোটেইখিনি আমাক কোৱাৰ কাৰণে। You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different? Man, you must be kidding. Think you're gonna hit it, but you just don't get it. It's impossible, it's not probable, you're irresponsible. Too many obstacles, you gotta stop it, yo. You gotta take it slow, you can't be a pro. Don't waste your time no more. Who the fuck are you to tell me what to do? I don't give a damn if you say you disapprove. I'm gonna make my move, I'm gonna make it soon. And I'll do it cause it's what I wanna fucking do. Cause all these opinions and all these positions, they come in millions, they blocking your vision. But no, you can't listen, that shit is all fiction. Cause you hold the power as long as you're dreaming. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are. এতিয়া জিম কৰি আহিলোঁ, এতিয়া ঘৰলৈ বুলি ৰাওনা হওঁ। বৰ ৰখিছে কিবা। গতিকে ভিডিঅ'টো যিমানখিনিয়ে, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট